মাৰি দিব এনেকৈ জাষ্ট এনেকৈ দিব তললৈ গুচি যাব এতিয়া এইবাৰ মই কেৰাহীটো পাতি ৰাখিছোঁ আৰু গৰম হৈ গৈছে লগতে মই এনেকৈ মিঠাতেল ঢালিম আপোনালোকে যি তেল দিলেও দিব পাৰে যিহেতু মোৰ কেৰাহীতে তেল আছিলে আগতে গেছটো কিন্তু কমাই ৰাখিব আপোনালোকে দেখা পাইছে মই কেনেকৈ দিছোঁ একেবাৰে দুবাৰ তেলত নিদিব আৰু এনেকৈ আস্তে আস্তেকৈ এইটো বস্তু নৰম যেতিয়ালৈকে নহয় তেতিয়ালৈকে পূৰাখিনি ভাজিব নোৱাৰোঁ ওলাই হ'ব এয়া দেখা পাইছে এনেকৈ জাষ্ট এনেকৈ মই ঢাকনিখন দি থ'ম যাতে অকণমান সিজি যায় ততক্ষণে মই এটা পিঁয়াজ এনেকৈ লৈছোঁ আৰু পিঁয়াজটো কাটি ল'ম আপুনি গোল কৰিও কাটিব পাৰে আৰু লম্বা লম্বাকৈ কাটিব পাৰে মই পিঁয়াজটো লম্বা লম্বা কাটিম একেবাৰে লাহে লাহেকৈ দিব লাগিব এনেকৈ আৰু তেলখিনি যদি ওলাই যায় ন ভিতৰৰখিনি তেলখিনি একেবাৰে লেতেৰা হৈ যাব আৰু মই 5 মিনিটৰ কাৰণে এনেকৈ ঢাকা দি থ'ম দেখা পাইছে একেবাৰে নৰম হৈ গৈছে এতিয়া মই আস্তে আস্তে এনেকৈ ওলাই ল'ম এইবাৰ মই দিম অকণমান কালুঞ্জি অকণমান দি দিলোঁ আৰু এইবাৰ দিম দীঘলকৈ কাটি ৰখা হাফ পিঁয়াজ ইয়াতে আছে হাফ বিলাহী আৰু এনেকৈ গ্ৰেট কৰি থৈছিলোঁ আৰু মই এতিয়া এটা এটাকৈ মছলাবিলাক দিম নিমখ কিন্তু আপোনাৰ হিচাপে দিব মই দিলোঁ অকণমান জিৰা গুড়া হালধিৰ গুড়া ধনিয়া গুড়া জলকীয়াৰ গুড়া গোটেইখিনি দি ভালকৈ মিক্স কৰি ল'ম আৰু ইয়াতে লগতে অকণমান মই চেনি দিম চেনিটো আপোনাৰ অপচনেল আপুনি চেনি দিব পাৰে নিদিবও পাৰে অকণমান পানী দিলোঁ মছলাখিনি যাতে ভালকৈ সিজি যায় এতিয়া মই খন্তিখনৰ জৰিয়তে আস্তে আস্তেকৈ ঝিঙাবিলাক গোটেইখিনি দি দিম আৰু 5 মিনিটৰ কাৰণে ৰাখিম 5 মিনিট ৰাখিলে পূৰা সিজি যাব আৰু আজি আশা ৰাখিছোঁ আজি বন্ধুসকল ঝিঙা ৰেচিপিটো ভাল লাগিব হয়তো নতুন এটা ৰেচিপি আৰু আশা ৰাখিছোঁ ভাল পাব চাই পেলাই আৰু ঘৰবাৰী ঝিঙা তো আশা ৰাখিছোঁ এই ভিডিঅ'টোৰ আপোনালোকে লাইক কমেণ্ট শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিব
বন্ধুসকল ছাবস্ক্ৰাইব কৰিব কিন্তু জৰুৰ। আৰু নেক্সট মই আকৌ ভাল ভিডিঅ' আনিবলৈ চেষ্টা কৰিম। আৰু এতিয়া মই 5 মিনিটৰ কাৰণে এইটো ঢাকি দিম। আৰু ভিডিঅ'টো যদি ভাল লাগে শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব বন্ধুসকল। তো আজি আছিল মোৰ এই ভাৰভাই ঝিঙা ৰেচিপি। বন্ধুসকল আজিলৈ মই নেক্সট ভিডিঅ'ত আকৌ ভাল দেখাবলৈ চেষ্টা কৰিম। আজিৰ বাবে ধন্যবাদ কৰোঁ আপোনালোকক চোৱাৰ বাবে। আৰু এইখিনি যাতে ভাল পায় আশা ৰাখিছোঁ।